নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চিকনিপথাৰ গাঁৱত নিৰ্মীয়মান মিনিমাতা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱাই পতাকা উত্তোলন কৰে অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৱন সতনামীয়ে আৰু বন্তি প্ৰজ্বলন কৰে উপসভাপতি দীপক সতনামীয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা যুৱক যুৱতীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে সমাজলৈ বৰঙণি যোগোৱা বিভিন্ন বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা আৰু মৰণোত্তৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হয় আৰু বিভিন্ন জাতীয় নৃত্য গীত পৰিৱেশন কৰা হয়।
साहबे आने रहे कल गाड़ी में चाप के साहबे आने रहे कल गाड़ी में चाप के घर बाड़ी छोड़े अली बागाने काम करते ले
ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।